নমস্কাৰ সকলোকে মই অন্য এটি মিনি ভ্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছেনে এয়া বিহু বুলি জেতুকা ছিঙি পেলাই পিচিবলৈ লৈছোঁ। মই বোলো জেতুকা নলগালে নহ'ব দেই। তাৰপিছত জেতুকাখিনি পিচিলোঁ মিক্সিত পিচি পেলাই সৰুৰ পৰা এনেকৈ পলিথিনত জেতুকা বান্ধি লগাই খুবেই ভাল লাগে। দেখিছেনে কালাৰটো বেছি দেৰি কাৰণে থোৱা নাছিলোঁ দেই, ইমান ধুনীয়া আহিছে নহয়। তাৰপিছত মই গৈ আছোঁ ভাইটিৰ লগত এফালে। মোৰ বহুত প্ৰিয় ব্যক্তি এজন আহিছে সুদূৰ দূৰণিৰ পৰা, ব'লকচোন চিনাকি কৰাই দিওঁ। তাৰ আগতে আমাৰ ভোক লাগিলে, সেইবাবে আমি কুলফি খাই ল'লোঁ ভাইটিয়ে মই দুয়োটাই। তাৰপিছত আমি ৰখি আছোঁ। ফাইনেলি বাছখন পালেহি আৰু দেখিছেনে এয়াই হৈছে মোৰ প্ৰিয় ব্যক্তিগৰাকী জিন্তি বা। ফাইনেলি তাই 5 বছৰৰ পিছত আকৌ যোৰহাট আহিলে। দেখিছেনে বিহু কাপোৰ লৈছে দেই আমাৰ কাৰণে। তাৰপিছত চাহ তাহ খাই পিঠা চিঠা খাই আমি গধূলিকৈ যাবলৈ ওলালোঁ অলপ ওলাই মেলি। যিহেতু তাই যোৰহাট ইমান দিনৰ মূৰত আহিছে, মই বোলো ব'লা তোমাক ষ্ট্ৰীট ফুড খুৱাই আনো। আমি খালোঁ ম'ম' ফুচকা। তাই আকৌ কৈছে বোলে তাৰ ম'ম' ফুচকা বেছি টেষ্টি দেই। মই বোলো হয় আমাৰ আৰু টেষ্ট কৰি চোৱা আকৌ। তাৰপিছত আমি খাই বৈ আহিলোঁ মামাহঁতৰ ঘৰলৈ, চাহ চিনাকি কৰাই দিলোঁ চবকে। তাৰপিছত আহিলোঁ ঘৰলৈ ভাত খাই বৈ জেতুকা লগাই এতিয়া শুই থাকিম। অ'কে টাটা বাই বাই, আজিলৈ এয়াই।